Good morning, friend. আমি আজি যাবলৈ লৈছোঁ দুলীয়াজানলৈ যাবলৈ ওলাইছোঁ। শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আছে, 51 সংঘ অধিৱেশন। আমি দুলীয়াজানলৈ যাবলৈ ওলাইছোঁ। দুলীয়াজানলৈ যাবলৈ এতিয়া মোৰ পপাই বাইকত থ'বগৈ। এতিয়া আমি বাইকত যাওঁ দুলীয়াজানলৈ। मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আচলতে শংকৰ সংঘ অধিৱেশন নাহৰকটীয়াত হৈছে, সেইবাবে আমি তিতাবৰ ট্ৰেইন ষ্টেচনলৈ গৈ আছোঁ বাইকত। আৰু মোৰ ৰুমমেটটো চাগে তিতাবৰ ষ্টেচনতে ৰৈ আছে আৰু তাৰ ঘৰটো নাহৰকটীয়াতে হয়, সেইবাবে আমি তিতাবৰ ষ্টেচনলৈ গৈ আছোঁ। ফাইনেলি তিতাবৰ ষ্টেচন পাই গ'লোহি আৰু মোৰ লগত যাব মোৰ ৰুমমেট প্ৰিয়ম। এচাক প্ৰিয়মো বৰ্তমান পাইছেহি। এতিয়া আমি টিকটটো কাটি লওঁ। ফাইনেলি টিকেট লৈ ল'লোঁ। এতিয়া ট্ৰেইনৰ অপেক্ষাত ৰখি আছোঁ। এতিয়া ট্ৰেইন আহিব। 2,000 years later. ইমান দেৰি মূৰত বৰ্তমান ট্ৰেইনখন পাইছেহি। সেইখনে এইফালে ষ্টেচন আহি গ'লো আমি। ফাইনেলি দুলীয়াজান ষ্টেচনত পালোহি। বহুত দেৰি মই পাইছোঁ দেই, একদম ভাগৰ লাগি গৈছে। এয়া চাব পাৰি দুলীয়াজান ষ্টেচনৰ পৰিৱেশ। ভালে ক'ত আছে? আচলতে অধিৱেশন হৈছে নাহৰকটীয়াত। মোৰ লগৰটোৰ ঘৰ দুলীয়াজান, গতিকে মই লগৰটোৰ ঘৰত থাকি আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাম নাহৰকটীয়াৰ হোৱা অধিৱেশন। ফাইনেলি মোৰ ৰুমমেটটোৰ ঘৰ পাই গ'লোহি। এতিয়া এইটো হৈ গ'ল মোৰ ৰুমমেটটোৰ ঘৰ। বৰ্তমান পাইছোঁহি আমি যেনে তেনে আহি মেলি। আৰু হয় দিয়ক, লাষ্ট গৈছে বেচাৰটোৱে দেখুৱাবলৈ। আৰু ৰুমমেটটো দেউতাকে আনিলে আমাক গাড়ীত। আমি পালোহি এতিয়া। আমি এতিয়া যাবলৈ ওলাইছোঁ অধিৱেশন চাবলৈ গাড়ীত। এয়া গাড়ী আছে। আমি এতিয়া সেইফালে যাম লগৰ ল'ৰাটোৰ ঘৰৰ পৰা। এতিয়া ধুনীয়াকৈ চিৰিয়া পিন্ধি ওলাই লৈছোঁ। অধিৱেশন চাব কিমান মানুহ আহিছে।
আমি গাড়ীখন আমি এতিয়া খোজকাঢ়ি যাব লগা অৱস্থা হৈ গৈছে। এইটো এটা আমাৰ কলেজৰ ৰুমমেট হা, লগ পালোহি আহি মেলি ইয়াত। এইখনেই হ'ল মূল গেটখন অধিৱেশনৰ। এতিয়া চাওক মেইন গেটখনৰ ওচৰত দেখিবলৈ পাইছে এয়া হৈছে 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পতাকা বেৰি তোৰণ। এয়া আমাৰ আপোনালোকৰ আগত দেখিবলৈ পাইছে। এতিয়া আপোনালোকক লৈ যাব গৈছোঁ এতিয়া সেৱা বাহিনী শিবিৰৰ ওচৰলৈ। এয়া হৈছে সেৱা বাহিনী শিবিৰ। ব'লক আমি ভিতৰলৈ সোমাই চাই যাওঁ এবাৰ। এয়া চাওক কি সুন্দৰভাৱে সজাইছে সেৱা বাহিনী শিবিৰটো। সেনাবাহিনী শিবিৰত আই কাৰ্ডৰ অবিহনে সোমাবলৈ নিদিয়ে, সেইবাবে আমি ভিতৰত সোমাব নোৱাৰিম। সেইকাৰণে লগৰটোৰ কাৰণে অপেক্ষা কৰি আছোঁ। লগৰটো ভিতৰলৈ গ'ল আৰু আহি আছে এতিয়া। বৰ্তমান আমি শিবিৰৰ ফালে গৈ আছোঁ। শিবিৰ হৈ মানে গ্ৰন্থমেলা এনেকৈ চাম সকলো সম্পূৰ্ণ দৃশ্যটো খাম আপোনালোকক চাই থাকক ভিডিঅ'টো। এয়া বহুত ডিষ্ট্ৰিক্টৰ এনেকৈ শিবিৰ আহিছে। এতিয়া আমি গৈ আছোঁ তিতাবৰ শিবিৰ। তাত আমাৰ মামাহঁত আছে আৰু শিবিৰটো চাওঁ, শিবিৰৰ পৰিৱেশটো অলপ চাওক। গোলাঘাট জিলা আৰু এইটো আমাৰ যোৰহাট জিলা শিবিৰ পাইছোঁহি। এইটো হ'ল যোৰহাট জিলা শিবিৰ আৰু ভিতৰৰ পৰিৱেশটো চামগৈ। এইটো হ'ল তিতাবৰৰ শিবিৰ। আৰু সোমাই চাওঁ ভিতৰলৈ। চাওক তিতাবৰ শিবিৰৰ ভিতৰৰ পৰিৱেশ। শিবিৰৰ পৰা ওলাই আহি গ্ৰন্থমেলাৰ ভিতৰৰ অলপ দৃশ্য চাওঁ আহক। বৰ্তমান আমি গ্ৰন্থমেলা প্ৰদৰ্শনীলৈ সোমাই যাব বিচাৰিছোঁ। চাওক আৰু চাওঁ তাত কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু ওলায়। বহুত ৰ'দ দিছে, বৰষুণ দিছে, কিন্তু বৰষুণ দিব বুলি ভাবিছিলোঁ, কিন্তু এতিয়া ইয়াত
পুৰা ৰ'দ দিছে মানুহৰ কিমান ভিৰ পূৰ্ণ বোকা হৈ গৈছে কমাৰ শিল্প হৈ আছো ধুনীয়া লাগিছে চব কমাৰ শিল্প দেখিবলৈ মন দেখি মেলি লওঁ লাগি গৈছে কিন্তু ল'বলৈ সিমানটো পইচা নাই দেখি মেলি এনেকুৱা লাগিছে যে লৈ লওঁ লাগিছে সকলো বস্তু সুধিছা বহুত ধুনীয়া লাগিছে এখন দোকানেদি কাৰণে সম্পূৰ্ণ চব এয়া জাপি আৰু কাপোৰ এয়া চব ইয়াত আহিলে গম পাব ইমানেই দোকান আছে দোকান আপোনাক দেখুৱাব পৰা নাই যিমানটো দেখুৱাব পাৰিছোঁ সিমানটো দেখুৱাইছোঁ বাৰু ইয়াত বহুত দোকান অসংখ্য বহুত বস্তু ইয়াত দেখুৱাইছে কাপ প্লেটৰ বহুত আছে আপোনালোকে এবাৰ আহি যাওক তিনিদিনীয়াকৈ পাতিছে অধিৱেশন তাৰপিছত বৰষুণ দিয়া হয় গোটেইখিনি পানী হৈ গৈছিলে গোটেইখন পেটপেটীয়া হৈ আছে আৰু এয়া চাওঁগৈ আহকগৈ এইখিনি পাঁচ মিনিট মাত্ৰ 50 টকাত টিকেট লৈ সোমাব পাৰিব সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে বনাইছে দাদা এইটো কি হয় মানে কি হয় এইটো পানী দিলে বস্তু এইটো পানী দিলে কি ডাঙৰ হৈ যাব এইটো সেই একেইটো এনেকৈ এইটো ফাৰ্ষ্টত এনেকৈ থাকে আৰু এইটো যেতিয়া পানী দি দিব তেতিয়া এনেকুৱা ধৰণৰ এজোপা গছ হৈ যাব ধুনীয়াকৈ পানী দিলে ডাঙৰ হয়
একেবাৰে মৰি যাব নেকি কিমান বাৰু এটা মুঠিত দাদা কিমান হ'ব এটা মুঠিত বাৰু হা 20 টকা এটা মুঠিত চাওক সেইটো এনেকৈ মুঠি পানীত দি দিয়াৰ লগে লগে এনেকৈ ডাঙৰ হৈ যায় 20 টকা আৰু লৈখিনি কি হয় চাওঁ হওক ঘৰত গৈ পিছত মৰিও নাথাকেতো তাকে ভাবিছোঁ মৰি থাকিবও পাৰে লৈ লৈছোঁ বাৰু কি হয় এখনত যিমানখিনি বস্তু ল'ব চব 100 টকাই হয় অনলি 100 টকা নাই এইখিনি গোটেইখিনি 100 টকা নেকি যিমান হয় এইবিলাক চব 100 যিমান লয় চব 100 তুমি তই যেটা ল চব 100 হয়নে দাদা যদি গোটেইবোৰ নিও চব 100 হ'ব হয়নে মোৰ এটা ভাল লাগিছে এইকেইটা চাওক বেগকেইটা সম্পূৰ্ণ ওপৰৰ পৰা দেখিব পাৰিব যে বেগ আছে এইখিনি বেগৰ দোকান হয় এনে ওলোমাই দিছে চাগে বাইদেউ এইটো কি হয় এইটো বাদাম কি বাদাম বুলি কয় তোক হা চক ইয়াত বহুত বিভিন্ন ধৰণৰ বস্তু ওলাইছে চক চাইনিজৰ হেৰি চাটনি নিচিনা লাগিছে এয়া হ'ল গ্ৰন্থমেলা কিতাপে কিতাপ কিতাপ পত্ৰৰ পৰা ধৰি লৈ বহুত কিবা কিবি কৈছে চাওক বাহিৰ কিতাপৰ পৰা ধৰি লৈ মেলি চাওমিন ললোঁ ভোজনালয়ত সোমালোহেঁতেন কিমান ভোজনালয়ত বহুত মানুহ আছে সেইকাৰণে হামিকেইটা চাওমিন খাইছে এখেতে পৰা মোবাইলত ব্যস্ত এখেতো সেই কি খাওঁ বুলি ৰখি আছে ধুনীয়া ভোক লাগি আছে ৰাতিপুৱাৰ পৰা অহা চামুচ দিব এতিয়া খাম আৰু চামুচ দিব এতিয়া চচ দিব আহি আছে চামুচ দিব চচ দিব খাম কিমান গৈছে না প্লেট কিমান 40 টকা প্লেট হয় চচটো দিব আৰু পানীৰ বাবে অপেক্ষা কৰিছোঁ বহুত মানুহ আহিছে বহুত ভোজনালয়ত বহুত মানুহ ভিৰ পেলাই চাওক এইফালে দি পানী দিয়া একদম তেতিয়া মানুহ আহি যাব আহিছে জানো কমপ্লিট কৰিলে বৰ্তমান এখন কিমানমান পৰিব আৰু সি সৰু সেইডাল 750 টকা সেইটো ষ্ট্ৰিক নে কি হয় ডাঙৰ নহয় এখন আগত দেখুৱা বাপৰে আগত দেখুৱা কৈছোঁ নে দেখিছে খতৰনাক মানে দাদা এখন কিমান পৰিব 4,500 অকণমানিখন 4,600 100 টকা ডিফাৰেঞ্চ এখন 650 এখন 750 এতিয়া চাওক কেতিয়াবা মানুহ কিমান গোট খায় অথনিৰ পৰা ইমান ভিৰ খেলা দিলে কিবা আছে হাওড়া ব্রিজ
বহুত দিনৰ মূৰত দেখিছোঁ গেছ বেলুন গাড়ীত থিবগৈ পাৰি ন গেছ বেলুন এটা লৈ ভাল ইমানে সন্ধিয়া হৈ আছে ইমানে মানুহৰ ভিৰ বেছিয়ে হৈ আহিব ধৰিছে বহুত ভিৰ বহুত পাগল এটাই চিঞৰিছে হেনো বহুত ভিৰ বুলি সঁচাকৈ ক'বলৈ গ'লে গোটেইখন বহুত ভিৰ হৈ আছে There are many people in this, you know, place. In this place. So many people. You see this? You see this guy? লাইটিং চক এইটো চক আন্ধাৰ হোৱাৰ লগে লগে মানুহ বেছিহে আহিব ধৰিছে আৰু সম্পূৰ্ণ পৰিৱেশটো দিনত দেখাতকৈ ৰাতিহে বেছি ধুনীয়া লাগি আহিছে এইটো আছিলে পতাকা বেদী তোৰণখন আছিলে ৰাতি সম্পূৰ্ণ ভিডিঅ' চব পতাকা বেদী ভিডিঅ' পতাকা বেদী চব লাইটৰ দিনতকৈ ৰাতি ভিউটোৱে বেছি হয় বহুত ধুনীয়া হয় চাব পাৰে ৰাতিৰ ভিউটো চব ধুনীয়া হৈছে এইটো গজেন্দ্ৰৰ উপাখ্যান মানে গা গজেন্দ্ৰৰ যুদ্ধৰ এটা বৰ্ণনা দেখুৱাইছে চব কহিলাই দিয়ে বনাইছে গা গজেন্দ্ৰৰ যুদ্ধ এটা পুখুৰী পৰিৱেশ চাওক এয়া কৌশিল বৰাৰ বনাইছিলে আহকচোন আগৰ এইখিনি কি বনাইছে সেইটো চাওঁ আমি লগত জড়িত বিষয়বিলাক সংস্কৃতি শাখাৰ লগত জড়িত কৃষ্ণকিংকৰ পাতনীয়া বাপক শ্ৰদ্ধা জনাইছে ধন্যবাদ ইমান এখন জংঘলৰ ছবি বনাইছে আমাৰ সভাখনি এই গুৰুত্বপূৰ্ণ ভাবি পৰিৱেশ উদ্বোধন কৰাৰ কাৰণে আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ অশোক কুমাৰ বৰাদেৱ গতিকে আমি তেখেতক সেৱা জনাইছোঁ সভাখনি এই মহাপুৰুষজনৰ আদৰ্শ সুযোগিত কৰি জীৱন যাপন কৰাৰ অভিনয়
ৰাতি হোৱাৰ লগে লগে মূল গেটখনৰ পৰিৱেশ চব ওচৰৰ পৰিৱেশ বহুত মানুহখিনি এতিয়া আৰু বেছিকৈ আহিব ধৰিছে। বহুত জাম হৈ গৈছে অহা যোৱা কৰাৰ বাবে। বৰ্তমান অধিৱেশনৰ সন্ধিয়া সময়ত এয়া ভাওনা আৰম্ভ হৈছে। চাওক কিন্তু পিছতে গম পালোঁ ভাওনাখন কেলিগোপাল হয় আৰু ইয়াত নাম হৈ আছে চিঞৰি চিঞৰি থাকিব লগা চাব লগা হৈছে। সেইবাবে ইয়াত বহি বহি চাবলৈ আহিছোঁ নাম। দেৰি হৈ গ'ল, ইয়াতে 11টা বাজি গ'ল দেৰি, সেইকাৰণে সময় হৈ গ'ল উভতাৰ বাবে। সেইবাবে আমি এতিয়া লগৰটো ঘৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া বেয়া লাগিছে, তাকে বহুত আৰু কিবা কিবি আছিলে, ফাংচন চাব পাৰিলোহেঁতেন। বৰ্তমান এতিয়া নধেমালি চলি আছে, কিন্তু আৰু সময় আমাৰ ওচৰত নাই, সেইবাবে ঘৰলৈ উভতিছোঁ। এয়া চাওক, তেওঁ বুলি এতিয়া মানুহ ইমান কমা নাই, আগৰ নিচিনাই হৈছে বাৰু, লাহে লাহে কমিছে। আৰু এইফালে ভাওনা হৈছে বাবে চব মানুহখিনি ভাওনাত আছে। এইফালে কেলিগোপাল ভাওনা হৈ আছে, যিটো আপোনালোকক দেখুৱাই আনিছিলোঁ ফাৰ্ষ্টে।
নিশ্চয় শেষ হৈছে চাগে, মানুহখিনি সকলোখিনি উভতি আহিছে। এতিয়া আমি ঘৰ অভিমুখে গৈছোঁ। মূল গেটখনৰ মুখলৈ ওলাই আহিলোঁ। এতিয়া এইখন আছিলে মূল গেটখন। আৰু এয়া আছিলে 91 সংখ্যক বাৰ্ষিক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। বাই বাই। The next day. নাহৰকটীয়া ষ্টেচনৰ পৰাতো যোৰহাট যাব লাগিব, সেইকাৰণে আজি ৰাতিপুৱাই আমি গৈ আছোঁ নাহৰকটীয়া ষ্টেচন। লগৰ দেউতাকে আমাক থ'বগৈ। আমাৰ ফাইনেলি টিকেটকেইটা হৈ গ'ল। এইখন চাওক ষ্টেচনৰ পৰিৱেশ, নাহৰকটীয়া ষ্টেচনৰ পৰিৱেশ চাওক। বহুত মানুহ ভিৰ হৈ আছে। A few moments later. অপেক্ষা অন্তৰত নাহৰকটীয়া ষ্টেচনত ট্ৰেইনো প্ৰৱেশ কৰিছেহি। এইখনতে ঘৰলৈ চামগৈ। এই হাতটো দাঙি ৰখাই দিয়া, হাতটো মাৰি দিলোঁ আৰু ৰখাই দিয়া। ফাইনেলি তিতাবৰ ষ্টেচন পাইছোঁহি। সিহঁতক তিতাবৰ ষ্টেচন নমাই নাই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বহুত কষ্টৰে দুলীয়াজানলৈ গৈছোঁ। লগৰটোৰ ঘৰলৈ গৈছোঁ, ৰুমমেটটোৰ ঘৰত গৈ চাই আহিলোঁগৈ আৰু পৰিৱেশটো বহুত ধুনীয়া লাগিছে। বহুত মিছ কৰিছোঁ দুলীয়াজানক। আৰু শংকৰদেৱ সংঘ অধিৱেশনকতো কি ক'ম আৰু, বহুত ডাঙৰকৈ পাতিছে, আপোনালোকে নিজে দেখিছেই। বহুত মিছ কৰিছোঁ চবকে। বাই বাই।